নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকৰ মাজলৈ নতুন এটি ৰেচিপি লৈ আহিছোঁ। কলডিলৰ লগত মুৰ্গী মাংসৰ ৰেচিপি। ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ৰেচিপিটো বনাবলৈ কি সামগ্ৰী লৈছোঁ: কলডিল মিহিকৈ কাটি লৈছোঁ, আলু এটা লৈছোঁ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, তেজপাত, কেঁচা জলকীয়া, পিঁয়াজ মিহিকৈ 3টা কাটি লৈছোঁ আৰু চিকেন।